তেখেতে সদায় মনোৰঞ্জন তালুকদাৰ বাওপন্থী চিন্তাধাৰা মানুহ তেখেতে ভাবে যে চৰকাৰে ৰিজৰ্ট বনাব লাগে আমাৰ কথাটো হ'ল যে চৰকাৰে ৰিজৰ্ট বনাব নালাগে চৰকাৰে ৰিজৰ্ট বনাবৰ কাৰণে সকলো সা সুবিধা দিব লাগে যাৰ কাৰণে আমি আজি টুৰিজিমক এজ এ ইণ্ডাষ্ট্ৰী ডিক্লেয়াৰ কৰিছোঁ ইণ্ডাষ্ট্ৰী ডিক্লেয়াৰ হোৱাৰ লগে তাত যোনে ৰিজৰ্ট বনাব 33% কেপিটেল ছাবচিডি পাব ৰাস্তাৰ কাৰণে ৰোডৰ কাৰণে পইচা পাব ইলেক্ট্ৰিচিটিৰ ছাবচিডি পাব সকলো ব্যৱস্থাই যে টুৰিজিম ইজ এ ইণ্ডাষ্ট্ৰী আজিৰ তাৰিখত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টত যি সুবিধা পায় সকলো টুৰিজিম ইণ্ডাষ্ট্ৰী পলিচি মতে সকলো পাব গতিকে আমি এতিয়া ৰিজৰ্ট বনোৱাত আমাৰ বিভাগটো নাই আমি হলো কেনেকৈ প্ৰমোশ্যন কৰিব লাগে কেনেকৈ অসমলৈ টুৰিষ্ট আনিব লাগে ৰিজৰ্ট বনোৱা কামটো প্ৰাইভেট পাৰ্টিবিলাকৰ আৰু স্থানীয় ৰাইজৰ কোৱেশ্যন নম্বৰ 24 সাপ্লিমেণ্ট এটা আছে নালাগে কোৱেশ্যন নম্বৰ 24 ক্লিয়াৰিফিকেশ্যন এটা জাষ্ট ওৱান ক্লিয়াৰিফিকেশ্যন গৰাখৰ কাষত যিটো তেওঁলোকে গেষ্ট হাউচ বন্ধা বুলি কৈছে ঠিকাদাৰে আজি বহু বছৰ ধৰি বান্ধি আজিলৈকে হেণ্ড অভাৰ কৰিব পৰা নাই এই বিষয়টো মন্ত্ৰী মহোদয় অলপ ব্যক্তিগত গৰখীয়া গোসাঁই কোনটো কৈছে হেণ্ড অভাৰে নকৰে এইটো পৰি ভাঙি যাব ধৰিছে আমাৰ মন্ত্ৰী মহোদয় কৈ আছে তেখেতে উদ্বোধন কৰিছে বুলি উদ্বোধন কৰিছে যে মই নিজে জানো আৰু ইয়াত আহক মন্ত্ৰী আহক পিছৰখিনিত কাৰণ মন্ত্ৰী মহোদয়ে নিজে কৈছে যে তেখেতে গৈ উদ্বোধন কৰিছে মই যিমান দূৰ জানো আৰু মই পৰ্যটন নিগমৰ অধ্যক্ষ হৈ থাকোঁতে মই নিজে গৈ চাই আহিছিলোঁ তেতিয়া কিছু কাম বাকী আছিলে আৰু তাৰ কাৰণে মই পিছত পৰ্যটন নিগমৰ পইচা দিছোঁ মই কৈছোঁ এবান্ডন কৰি আছে আহক এবাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ লগত মই গৰখীয়া গোসাঁই ঠাইত এবাৰ সেৱা কৰিবলৈ যাম ধন্যবাদ চাই আহিম কিবা কোৱেশ্যন নম্বৰ 24 অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় মই এই প্ৰশ্নটো আজি 7 বছৰৰ পৰাই উত্থাপন কৰি আহিছোঁ কিন্তু আজিলৈকে ফলাফলটো পোৱা নাই আৰু একেটা উত্তৰেই দি থকা হৈছে গতিকে মাননীয় অধ্যক্ষ মহোদয় এতিয়া এই যিটো দীপৰ বিলৰ প্ৰশ্ন উত্থাপন কৰি আহিছোঁ এইটোৰ গোটেই দীপৰ বিলৰ এৰিয়াটো হ'ল 40 স্কুৱেৰ কিলোমিটাৰ আৰু এতিয়া ইয়াত প্ৰায় 15 স্কুৱেৰ কিলোমিটাৰহে আছে এতিয়া 15 স্কুৱেৰ কিলোমিটাৰৰ 4 এটা বাকী যিখিনি আছে সেই বাকীখিনি হৈছে আমাৰ ৱেটলেণ্ড ৰেভিনিউ গতিকে মই ভাবোঁ যে এইটো কৰিবৰ কাৰণে কি অসুবিধা হৈছে মই এতিয়ালৈকে বুজি পোৱা নাই আৰু ইতিমধ্যে অধ্যক্ষ মহোদয় মই এটা PIL কেছ গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা NGOয়ে ৰুজু কৰিছিল আৰু সেই PIL কেছত হয় মাননীয় মন্ত্ৰী মহোদয়ে কৈছে ফাইনেল জাজমেণ্ট দিয়া নাই কিন্তু ইণ্টাৰিম জাজমেণ্ট এটা দিয়া হৈছে আৰু মাননীয় অধ্যক্ষ মহোদয় এই ইণ্টাৰিম জাজমেণ্টত আমাৰ যিজন জাষ্টিছ আছিল ইমান সুন্দৰভাৱে তেওঁ ছাজেশ্যন দিছে মই ভাবোঁ যে সেই ছাজেশ্যনটো মানি ল'ব লাগে তেওঁ কৈছে ছাৰ 1 মিনিটতে শেষ কৰিম ইন দ্য অপিনিয়ন অফ দ্য কোৰ্ট দি ফলোয়িং মেজাৰ্ছ এণ্ড ছাজেশ্যনছ if taken into consideration and applied can go a long way in achieving the desired results for the protection, beautification and enhancement of the biodiversity of the lake. আপুনি মন্ত্ৰী ডাঙৰীয়া মই দুটা লাইন পঢ়ি দিছোঁ মই আৰু নুসুধো ছাৰ আৰু সোধাৰ কথা নাই এইটো মই কৈ দিব বিচাৰিছোঁ to consider construction of promenade, promote Bhaman Marg, cycling track, walking track on the entire periphery of the lake. Once the promenade or promote marg, including the cycling track, etc., are established, the possibility of organizing sporting events at the national and international levels can be explored. Aru eta dise to consider setting up a dedicated facilities for promoting tourism, that is food courts, entertainment, zones, parks, etc.,
alongside Already the মন্ত্ৰীৰ হাতত prominent. আছে। তে আপুনি sir, এইখিনি এইটো- কৰিব নে নাই? sir, এইটো এটা interim order দিয়া হৈছে। Honorable Minister. interim order দিয়াৰ পিছতো এটা সুবিধা দিয়াৰ পিছতো সুবিধাটো কিয় লোৱা নাই আপুনি- ইয়াত ৰহস্য কি মই বুজি পোৱা নাই। আপুনি ইয়াৰ পিছত দীপকলৈ কিবা এটা কৈ দিয়ক স্যাৰ আপুনি দীপকলৈ কিবা কৈ অনাৰেবল মেম্বাৰ আপুনি পাৰ্চনেলি হাউচৰ পিছত মন্ত্ৰীৰ লগত বহি মাননীয় পেলাই অধ্যক্ষ এটোৰ ওপৰত মহোদয়, সদন কমিটি কৰক স্যাৰ আমাৰ আমি সকলোৱে সাপোৰ্ট কৰিছো স্যাৰ সদন কমিটি কৰক স্যাৰ মাননীয় মন্ত্ৰীক মই অনুৰোধ কৰিম এইটো কৰিব লাগে স্যাৰ সদন কমিটি কৰক এইটো সদায় লাগি আছে এজন মানুহে এজন সদস্য সদায় লাগি আছে উত্তৰ দি আছে। এইটো কৰিব লাগে উত্তৰ দি আছে। আৰু বিধানসভাৰ পৰা যদি আমি Please, সেইটো নাপাওঁ, honorable কি member. হ'ব? সদন কমিটি কৰিব লাগে, Honorable স্যাৰ। member. কলটো বহাই দিয়ক। সদন কমিটি কৰিব লাগে। ৰমেন দাই বহুত দিন ধৰি লাগি আছে তেখেতক Please, এইটো চলাবলৈ অসুবিধা হৈছে। সময় পিং নষ্ট পং বলটো কৰিব বহি যাওক। নালাগে। এতিয়া মাননীয় অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় ৰমেন কলিতা ডাঙৰীয়াই 7 বছৰে কুৱেশ্যন সুধিলে মই 7 মিনিট লৈ শেষ কৰিম বুলি ভাবিছোঁ যে এইবাৰ আপোনাৰ আৰু সমস্যা পূৰা সমাধান হৈ যাব ইতিমধ্যে মই তেখেতক ভাবিছোঁ যে ইয়াৰ পিছত আৰু কুৱেশ্যন নাহিব এই কথাটো এনেকুৱা আছিল যে আমাৰ চৰকাৰে ইতিমধ্যে আমাৰ উত্তৰণ আঁচনিত 10 কোটি টকা দিয়া আছিলে তাৰ পিছত আমি এছঅ'পিডিৰ পৰা 4 কোটি টকাৰ আবণ্টন দিছিলোঁ তাৰে 10 কোটি আৰু 2 কোটি চেংচন হৈ 12 কোটি টকা আজিৰ তাৰিখতো আসাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ওচৰত ৰৈ আছে তাৰ পিছতো আমি কাম কৰিব পৰা নাই আপুনিও জানে আপোনাৰ লগত মই কেইবাবাৰো গৈছোঁ আপোনাক লৈ গৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰিছোঁ তাত কিছুমান এনেকুৱা কথা আছিল আমি য'ত প্ৰথম অৱস্থাত আমি বস্তু আমাৰ এই টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ বা টুৰিষ্ট ফেচিলিটেশ্যন বস্তুখিনি কৰিব খুজিলোঁ তাত এতিয়া আমাৰ নতুনকৈ ৰেলৱে ডিপাৰ্টমেণ্টে তাত মানে ওপৰত ৰেল লাইন বনাবৰ কাৰণে আৰু মানে আমাৰ যিটো এলিভেটেড ৰেলৱে ট্ৰেক বনাবৰ কাৰণে পৰিকল্পনা কৰিলে গতিকে তাত এনেকুৱা কথা হয় যে এলিভেটেড ৰেলৱে কৰিডৰ বনাব হাইৱে ওপৰেৰে যাব গতিকে আমি বস্তুটো ঠাইটো ওলাব পৰা নাই যে ক'ত কৰিম আমি এবাৰ সিদ্ধান্ত ল'লোঁ ইতিমধ্যে বন বিভাগে কিছু পৰিমাণে আগ্ৰহ প্ৰকাশ কৰিছিল আমি বহুত হেঁচা দিয়াৰ পিছত এইবাৰ এটা ভাল কথা হৈছে যে কিছুদিন আগত মহামান্য আদালতত এটা PIL হৈছিলে এই PILটোত মহামান্য আদালতে খুব ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিছে যে তাত কি কৰিব পাৰি সেইকাৰণে আমি এতিয়া বন বিভাগেও এই কথাটো এই আদালতৰ নিৰ্দেশনাৰ পিছত বন বিভাগ আৰু পৰ্যটন বিভাগে আমি একেলগে বহিছিলোঁ আৰু তাৰ লগতে এটা কথা আমি চিন্তা কৰিলোঁ যিহেতু এটা এলিভেটেড ৰেলৱে ট্ৰেক হৈ আছে গতিকে তাত যদি আমি কৰোঁ পিছলৈকে সেইটোত অসুবিধা হ'ব পাৰে এতিয়া আমি তাৰ আমাৰ উত্তৰ ফালে হ'ব যেটো দীপৰ বিলৰ দক্ষিণ পশ্চিম ফালে হ'ব পশ্চিম ফালে প্ৰায় ৰেভিনিউৰ মাটি আমাৰ প্ৰায় 1000 বিঘাৰ ওপৰত মাটি আছে যেটো আমি ইতিমধ্যে ৰেভিনিউৰ পৰা আমি ডাটাখিনি লৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহটো এইটোৱে যে সেই ৰেভিনিউ মাটিখিনি যদি আমি অকমান আৰু খান্দি দিব পাৰোঁ তেতিয়া দীপৰ বিলৰ পানীৰ বহন ক্ষমতাটো বহুত বৃদ্ধি হ'ব আৰু দীপৰ বিলটো খুব দেখিবলৈ সুন্দৰ হ'ব দীপৰ বিললৈকে মই কেইদিনমান আগত আমাৰ মাননীয় সদস্যগৰাকীৰ লগত গৈছিলোঁ নাৱৰেও গৈছিলোঁ তাত গৈ দেখা পালোঁ যে দীপৰ বিলৰ মাজত যিটো খনাজান আছে খনাজানৰ উত্তৰ ফালে থকা পানীখিনি খুব লেতেৰা কিন্তু দক্ষিণ ফালে থকা পানীখিনি খুব চাফা তাৰমানে এইফালৰ পৰা যিটো GMCৰ লেতেৰা পানী আহে সেইখিনি খনাজান পাৰ হৈ যাব নোৱাৰে খনাজানেৰে বিললৈকে ব্ৰহ্মপুত্ৰলৈ গুচি যায় গতিকে মই ভাবোঁ যে পানী নিষ্কাশনৰ কথাও কৈছে ইতিমধ্যে GMDয়ে ইয়াৰ ওপৰত কাম কৰি আছে গতিকে সেইফালৰ পৰা পানী নিষ্কাশন কৰিলে খনাজানৰ ইফালৰখিনি পানী চাফা হৈ যাব কিন্তু পিছফালৰ পানীখিনি খুব চাফা সেইকাৰণে আমি খনাজানৰ পশ্চিম ফালে থকা ঠাইত সুন্দৰভাৱে এটা ডাঙৰ 1000 বিঘা মাটি আমি ৰেভিনিউৰ পৰা লৈ তাত কিছু খান্দি দিব বিচাৰিছোঁ যাতে দীপৰ বিলৰ পানীৰ বহন ক্ষমতা বৃদ্ধি হয় আপোনালোকক জনাবলৈ পাই সুখী আজি কেইদিনমান আগতেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই মাহৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে নাও লৈ তালৈকে যাব নিজে চাব গোটেই ব্যৱস্থাটো আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ যোৱাৰ পিছত ইতিমধ্যে আমি হাইকোৰ্টৰ এটা ভাল অৰ্ডাৰ পাইছোঁ গতিকে গোটেইখিনি মিলাই আমি এইবাৰৰ পিছত আৰু ৰমেন কলিতা ডাঙৰীয়াই কুৱেশ্যন কৰিব নালাগে এইবাৰৰ পিছত ৰমেন কলিতা ডাঙৰীয়াই কামখিনি সুন্দৰভাৱে হৈ ধন্যবাদ কুৱেশ্যন নম্বৰ 25 স্যাৰ মোৰ সাপ্লিমেণ্টাৰী এটা আছে মই একবাৰহে ক'লোঁ নালাগে হৈছে আৰু নাই আপোনালোকৰ দুইজনৰ মাজতো বুজা পৰাই আছে গোটেই কথা ওলালে ৰুলছ এণ্ড প্লিজ প্ৰচিডিউৰ মতে নালাগে সাপ্লিমেণ্টাৰী পাম না মই কওঁ আপোনাৰ এইটোই সাপ্লিমেণ্টাৰী আছে স্যাৰ এইটোই মোৰ প্লিজ আপুনি আৰু কুৱেশ্যন নাই বুলি কৈছিলে নালাগে প্লিজ কুৱেশ্যন নম্বৰ 25 হৈছে না হৈছে প্লিজ বহুত কুৱেশ্যন আছে 1 মিনিটতে কৰি স্যাৰ আন্তৰিকতা নথকা নহয় আন্তৰিকতা আছে সেইবোৰ কথা নালাগে আৰু সদনত সেইটো নালাগে আপোনালোকে বহি লওক ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰ আৰু আমাৰ টুৰিজম মিনিষ্টাৰ গৈছে
গোটেইখিনি চাইছে এতিয়া মাননীয় মুখ্যমন্ত্ৰীও যাব বুলি কৈছে 1 মাহৰ ভিতৰত হয়। গতিকে মুখ্যমন্ত্ৰী গ'লে মই নিশ্চয় ভাল পাম ঠিক আছে। তাৰ কাৰণে কুৱেশ্যন নম্বৰ 25 মাননীয় সদস্যগৰাকীয়ে মানে ধৈৰ্য এৱাৰ্ড দিব লাগিব আমি সাপোর্ট ধৈৰ্য আছে আপোনাৰ চক্ৰধৰ গগৈ ধৈৰ্য আছে এটা কথা মই জনাই আপোনাৰ ধৈৰ্য আছে, বিৰাট ধৈৰ্য। নালাগে সেইটো হৈছে আৰু আমাৰ চক্ৰধৰ গগৈ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এতিয়া নালাগে, এনেকে কাম please, কৰা হৈছে please। যে এইবাৰ দীপৰ বিলত আমি চুইচ গেটখন খুলি দিছো যাৰ কাৰণে দীপৰ বিলত এইবাৰ ব্ৰহ্মপুত্ৰৰ পৰিষ্কাৰ পানী সোমাইছে হ'ব। আৰু এই হৈছে। পানীখিনি ওলাই যোৱাৰ লগে লগে দীপৰ বিল যথেষ্ট পৰিমাণে চাফা হ'ব ইয়াত ৱাটাৰ ৰিচোৰ্চ টুৰিজিম হ'ব। GMD আমি ঠিক- লগ ঠিক হৈ আছে। খুব চক- সুন্দৰভাৱে হ'ব চক্ৰধৰ walking গগৈ track বনোৱা ইত্যাদি বহুত কাম সুন্দৰভাৱে চক্ৰধৰ কৰা গগৈ হৈছে। চক্ৰধৰ গগৈ অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় সদস্য মাননীয় ৰমেন দাই দীপৰ বিলৰ কথা কৈছে আৰু মই বগী বিলৰ কথা ক'বলৈ লৈছোঁ মোৰো তাতে এখন বিল আছে বগী বিল এটা সময়ত বগী বিলখন বৰ খ্যাতনামা ঠাই নাছিলে কিন্তু যেতিয়া 5 কিলোমিটাৰ প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলং ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰক জুৰি যেতিয়া হৈ গ'ল তাৰপিছত বগীবিলখন এটা খুব প্ৰসিদ্ধ ঠাই হ'বলৈ আগবাঢ়িছে আৰু ৰমেন দাই যেনেকৈ 7 বছৰ ক'লে মই 3টা বছৰ হৈছে 3টা বছৰ মই এই সদনৰ মজিয়াত কৈছোঁ যে বগীবিলত এটা পৰ্যটন ক্ষেত্ৰ বিকাশ কৰিব লাগে কিন্তু যোৱা কেইবা বছৰ ধৰি কোৱাৰ পাছতো এতিয়ালৈকে হোৱা নাই কিন্তু আজি মাননীয় মন্ত্ৰী মহোদয় এটা ভাল খবৰ দিয়া যেন মই পালোঁ এটা 50 বিঘা মাটি লোৱা হৈছে বুলি কৈছে আৰু 80 লাখ টকাৰে সীমা বেৰ নিৰ্মাণৰ কথাও তেখেতে উল্লেখ কৰিছে মই তেখেতক প্ৰথমতে ধন্যবাদ জনাইছোঁ এটা কথা হ'ল যে তাত বগীবিলত ইতিমধ্যে প্ৰাইভেট সেক্টৰত বহুতখিনি অনুষ্ঠান গঢ়ি লৈ উঠিছে তাতে কাঞ্চনজংঘা নামৰ এটা ইকো ৰিজৰ্ট হৈছে আৰু এটা এক্সট্ৰা ৰিজৰ্ট হৈছে ৰেল বিভাগেও এটা ৰেষ্টুৰেণ্ট কৰিছে আৰু অতি সম্প্ৰতি তাতে এটা কেন্দ্ৰীয় চৰকাৰে জাহাজ ঘাট এটা নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছে গতিকে মই ভাবোঁ যে তাত এটা পৰ্যটন ক্ষেত্ৰ খুব সুন্দৰভাৱে বিকাশ হয় এটা মাননীয় মন্ত্ৰী মহোদয়ে 50 বিঘা মাটি লোৱাৰ কথাটো ক'লে কিন্তু তাত কি আঁচনি ডেভেলপ কৰিব সেই কথাটো কোৱা হোৱা নাই তাতে তেখেতে 5খন আঁচনিৰ কথা মোক উল্লেখ কৰি ক'লে চাহ পৰ্যটন আঁচনি আমাৰ আলহী আঁচনি উত্তৰণ আঁচনি পুণ্যধাম আৰু নন উডান কেপিটেল ছাবচিডি ইত্যাদি 5খন আঁচনিৰ কথা ক'লে এটা বগীবিলত কোনখন আঁচনি তেখেতে ল'বৰ কাৰণে ঠিক কৰিছে সেই কথাখিনি জনাব লাগে দ্বিতীয় কথা এই যিটো আঁচনি লৈছে সেই কথাটো আমি বিধায়ক হিচাপে মই স্থানীয় বিধায়ক হিচাপে অৱগত নহয় কাৰণ যোৱা 3-4 বছৰ যিহেতুকে সদনৰ মজিয়াত মই অৱগত কৰিছোঁ বিষয়টো দাঙি ধৰিছোঁ কিন্তু এইটো মই গম পাব লাগে কাৰণ স্থানীয় ৰাইজক মই তেতিয়া অৱগত কৰিব পাৰিম গতিকে এই সম্পৰ্কত মাননীয় মন্ত্ৰী মহোদয়ৰ মই উত্তৰ বিচাৰিছোঁ মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় বগীবিল সম্পৰ্কে আমি মই যেতিয়া পৰ্যটন নিগমৰ অধ্যক্ষ আছিলোঁ তেতিয়া আমি সেই জিলাৰ উপায়ুক্ত আয়ুক্তৰ পৰা আমি মাটি বিচাৰিছিলোঁ আৰু তেতিয়া আমাক 50 বিঘা মাটি অসম পৰ্যটন চলাই আছোঁ তাৰপিছত কি কৰোঁ কাৰণ বগীবিলৰ পৰ্যটনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হৈছে তাত যথেষ্ট ভাল ৰিজৰ্ট হওক ভাল এমিউজমেণ্ট পাৰ্ক হওক সকলো হোৱাৰ সুবিধাটো আছে কিন্তু প্ৰথম মাটি লৈছোঁ বাউণ্ডেৰী ৱাল দি আছোঁ তাৰ লগে লগে আমি চৰকাৰেও পৰিকল্পনা কৰিম আৰু আমাৰ যেহেতু টুৰিজিম এতিয়া ইণ্ডাষ্ট্ৰী যিসকলে তাত ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহে আমি সকলো ধৰণৰ সা সুবিধা দিবৰ কাৰণে টুৰিজিম পলিচি মতে দিবৰ কাৰণে প্ৰস্তুত আছোঁ দ্বিতীয় কথা আমি যিকেইটা আঁচনিৰ কথা কৈছিলোঁ এইকেইটা হ'ল অসম চৰকাৰৰ বৰ্তমান চলি থকা আঁচনি আমি উজনি অসমত বা য'ত চাহ আছে তাত আমি চাহ পৰ্যটনটোক যথেষ্ট পৰিমাণে আগবঢ়াই নিবৰ কাৰণে এইবাৰ আপোনালোকে দেখিছে যে কেইদিনমান আগত মই আমাৰ মুখ্যমন্ত্ৰী মহোদয় প্ৰায় 22খন চাহ বাগিচাক আমি 2 কোটি টকাকৈ চাহ বাগিচাৰ তেওঁলোকৰ বাংলো বা অন্যান্য ডেভেলপমেণ্টৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আপ টু 2 কৰোৰলৈকে আমি ছাবচিডি বা ৰাজসাহাৰ্য দিয়াৰ ঘোষণা কৰিছিলোঁ আৰু সেইমতে আমি 22খন চাহ বাগিচাক ইতিমধ্যে দিলোঁ য'ত 4 কোটি টকা 50% আমি দিওঁ 50% তেওঁলোকে ইনভেষ্ট কৰে সেই ধৰণে চাহ উদ্যোগটো আগবঢ়োৱা হৈছে তাৰ লগে লগে আমি যিবিলাক আঁচনি আমাৰ আগৰ পৰাই আমাৰ আলহী উত্তৰণ পুণ্যধাম নন উড়ান ছেক্টৰৰ ফ্লাইট চলোৱা এই ধৰণৰ আঁচনিবিলাক আমাৰ চলি আছে গতিকে ইয়াত এইকেইখন আঁচনি তাত বগীবিলত হোৱাৰ কথা নাই এইকেইখন হ'ল আপুনি সুধিছে যে অসমত কি আঁচনি চলি আছে এই আঁচনিকেইখন চলি আছে আৰু আপোনালোকক জনাবলৈ পাই সুখী যে আমি ইতিমধ্যে ডিব্ৰুগড় আৰু শিলচৰলৈকে আমাৰ ফ্লাইট নন উড়ান ছেক্টৰৰ ফ্লাইট চলাইছিলোঁ কেইদিনমানৰ ভিতৰত এই মাহৰ ভিতৰতে পৰিকল্পনা কৰিছোঁ যোৰহাটলৈ চলাবৰ কাৰণে আৰু যোৰহাটৰ ফ্লাইট অহা যোৱা আৰম্ভ হ'লে কাজিৰঙাৰ
পৰ্যটনটো আৰু উন্নত হ'ব বুলি আশা ৰাখিছোঁ যে গুৱাহাটীৰ পৰা ডেইলি ফ্লাইট অহা যোৱা কৰিব যোৰহাটলৈকে, তেতিয়া কাজিৰঙাৰ টুৰিজিমৰ ক্ষেত্ৰত আৰু এটা সংযোজন হ'ব বুলি বা উজনি অসমৰ সেই অঞ্চলটোৰ টুৰিজিমৰ এটা সংযোজন হ'ব বুলি আশা ৰাখিছোঁ। পৰ্যটন বিভাগে যিমান দূৰ পাৰে সিমানখিনি নতুন নতুন পৰিকল্পনাৰে আগবাঢ়ি গৈ আছে। ধন্যবাদ। পদ্ম হাজৰিকা হৈছে ছাৰ, মোৰ আৰু এটা বিষয় আছে। হৈছে আৰু আপুনি দুটা প্ৰশ্ন চমুকে ছাৰ, মানে এতিয়া উদ্যোগটো যি বিকাশ কৰিব, পৰ্যটন উদ্যোগ তাত যদি বিকাশ হয়, তাত অলপ স্থানীয় মানে যিবিলাক নিবনুৱা আছে এইবিলাকক কেনেধৰণে অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰিব অকণমান জানিলে ভাল পাম। এটা সেন্টেন্সত কৈ মাননীয় অধ্যক্ষ মহোদয়, উদ্যোগ হিচাপে ঘোষণা কৰাৰ পিছত তাত স্থানীয় বহিৰাগত বুলি কোনো কথা নাই। যিকোনো ভাৰতীয় মানুহে যি কাম, আমি 12টা ছেক্টৰ দিছোঁ, যেনেকৈ হোটেল বনাব পাৰিব, আনকি জীপ চাফাৰী, এলিফেণ্ট চাফাৰীৰ কাৰণেও ছাবচিডি পাব, তেওঁলোকে বিভিন্ন যিমান ছেক্টৰ আছে, এমিউজমেণ্ট পাৰ্ক কৰিব খোজে, টুৰিজিম ছেক্টৰৰ 12টা আমি ছেক্টৰ দিছোঁ আৰু ইয়াতে যিকোনো মানুহে কৰিলে কেপিটেল ছাবচিডি, ট্ৰান্সপৰ্ট ছাবচিডি পাব। অধ্যক্ষ ডাঙৰীয়া, যে পৰ্যটনৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু কাজিৰঙাৰ ক্ষেত্ৰতো কি কি কৰিছে সেইখিনি কৰিছে, কিন্তু মই তেখেতৰ দৃষ্টিগোচৰ কৰি আহিছিলোঁ চৰকাৰ বিভিন্ন সময়ত যে 6th এডিশ্যন নৰ্থ বেংকত যে মূল কাজিৰঙাতকৈ মাটিকালিও বেছি, জীৱ জন্তু যথেষ্ট বাঢ়িছে, যাত কিবা আঁচনি গ্ৰহণ কৰিছে নেকি পৰ্যটনৰ উন্নয়নৰ কাৰণে। আৰু লগতে এটি দৃষ্টিগোচৰ কৰি থওঁ যে তাত ঐতিহ্যমণ্ডিত পানপুৰ ঘাট আৰু বিশ্বনাথ ঘাটৰ মাজত প্ৰলয়ংকৰী 2000 ব্ৰিজ মই দৃষ্টিগোচৰ কৰি আহিছোঁ, সেইখনৰ কাৰণে আচলতে যাতায়াতৰ অসুবিধা হৈছে আৰু যথেষ্ট পৰ্যটকৰ যদিও তাত আৰম্ভ কৰা হৈছে যে এই যাতায়াত ব্যৱস্থাটো আৰু অলপ উন্নত কৰি আৰু তাত ৰোড কাম বান সেই ব্যৱস্থাটো তাত হৈছে, খালি পৰ্যটকৰ আকৰ্ষণৰ কাৰণে কিবা আঁচনি গ্ৰহণ কৰি যথেষ্ট মাটিকালিও বেছি প্লাছ জীৱ জন্তুও বাঢ়িছে, গতিকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ কাৰণে সমস্যা এইটোৱেই যে অসমখনৰ যলৈকে যাওঁ সেইটোৱে টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব পাৰে। অসম এনেকুৱা এখন ঠাই যে প্ৰত্যেকখন জিলা, প্ৰত্যেকটো অঞ্চলে ইয়াত বহি থকা 126 জন বিধায়কে ক'ব যে তেওঁৰ সমষ্টিত একোটা পৰ্যটন ডেষ্টিনেশ্যন হ'ব পাৰে। অসম তেনেকুৱা, কিন্তু অসমৰ টুৰিজিমৰ বাজেট হ'ল একেবাৰে অকণমান, টুৰিজিমৰ যিটো বাজেট সেইটো অকণমান। গতিকে এতিয়াতো আজিৰ তাৰিখত যদি 5000 কোটিমান টকাও দিয়ে তথাপিতো টুৰিজিমৰ কাম শেষ কৰিব নোৱাৰি, ইমানটোৱে টুৰিজিমৰ সম্ভাৱনাতা আমাৰ সকলোৱে দেখি আছে। গতিকে আমাৰ কথাটো হ'ল যে আমি টুৰিজিমৰ এটা পৰিৱেশ কৰিব খুজিছোঁ যাতে টুৰিষ্ট ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট এটা হয়, টুৰিষ্ট অহা আৰম্ভ হয় আৰু এটা বিনিয়োগৰ পৰিৱেশ হয়, সেইটো হ'ল আমাৰ মূল লক্ষ্য। আজিৰ তাৰিখত অসমৰ টুৰিজিমৰ মানে পাব্লিচিটি বাজেট 5 কোটি টকা, 8 কোটি টকা ইমানে, whereas ৰাজস্থানৰ টুৰিজিম বা পাব্লিচিটি বাজেট 500 কোটি টকা, গুজৰাটৰ টুৰিজিম বাজেট 400 কোটি টকা। গতিকে আমি এই পৰ্যায়ত আছোঁ, তথাপিতো আজি অসমে যোৱা বছৰৰ তুলনাত এই বছৰ 576% ডমেষ্টিক টুৰিজিমৰ গ্ৰথ কৰিছে, 763% ইণ্টাৰনেশ্যনেল টুৰিজিমৰ গ্ৰথ কৰিছে। ইয়াতকৈ আৰু ভাল টুৰিজিমৰ গ্ৰথ কেনেকৈ হ'ব পাৰে? গতিকে এই ধৰণৰ আজি অসমৰ গুৱাহাটী এয়াৰপৰ্ট 10 busiest এয়াৰপৰ্ট ইন দ্য কাণ্ট্ৰি, কাণ্ট্ৰিৰ ভিতৰত 10 নম্বৰ বিজিয়েষ্ট এয়াৰপৰ্ট আজি গুৱাহাটী এয়াৰপৰ্ট। এয়া হ'ল আমাৰ অসমৰ মানুহৰ টুৰিষ্ট ফ্ৰেণ্ডলি এটা ব্যৱহাৰ। কুৱেশ্যন নম্বৰ 26 আব্দুল সোহান আলী। কুৱেশ্যন নম্বৰ 26। অনাৰেবল স্পিকাৰ ছাৰ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, সদনৰ মজিয়াত উত্তৰসমূহ দিয়া আছে। আজি এই পবিত্ৰ সদনত মই যি প্ৰশ্ন ৰাখিছিলোঁ তাৰ যি উত্তৰ আহিছে, এই উত্তৰ লৈ আমি সন্তুষ্ট নহওঁ। মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে এই PMY ঘৰৰ ক্ষেত্ৰত আমাৰ সাধাৰণ জনতাই, গৰীব দুখীয়া ৰাইজে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। কোনোবাই বহুত কষ্টেৰে বাহিৰৰ পৰা কাম কৰি আহি নিজৰ ঘৰখনক চোৰৰ পৰা বচাবৰ কাৰণে এটা হাফৱাল কৰিব লগা হৈছে। কোনোবাই পানীৰ পৰা বাচিবৰ কাৰণে কম দামী টিনৰ, পাতল টিনৰ জৰিয়তে ঘৰৰ বেৰ দিব লগা হৈছে। এইবিলাক দুখীয়া মানুহে যদি এই নিয়মৰ কাৰণে, এই সৰু সুৰা কেতবোৰ নিয়মৰ কাৰণে যদি PMYৰ ঘৰ নাপায়, মই ভাবোঁ নিশ্চিতভাৱে আমি দুখীয়া মানুহক বঞ্চিত কৰাত আমিয়ে আগভাগ লৈছোঁ বুলি মোৰ মনে ধৰিছে। লগতে মোৰ আৰু এটা কুৱেশ্যন ইয়াত ৰৈ গৈছে। আমাৰ
যেতিয়া আমাৰ জিপিচিসকলে পঞ্চায়ত সচিবৰ জৰিয়তে যেতিয়া ৰাইজৰ মাজলৈ জিঅ' টেকিঙৰ কাৰণে বা ঘৰৰ কাৰণে প্ৰথম অৱস্থাত ফটো তুলিব যায়, তেতিয়া এনেকুৱা কেতবোৰ সমস্যাৰ সন্মুখীন হয়, য'ত এটা পৰিয়ালতে 3টা বা 4টা পৰিয়াল, তাত দেউতা আছে, ডাঙৰ ভাই আছে, সৰু ভাই আছে, মেজ ভাই আছে, সকলোৱে ৰৈ গৈছে। কোনোবা এজন ভাই অথবা সচ্ছল হ'ব পাৰে, তাৰ কাৰণে সি অথবা এনেকুৱা হৈছে কিবা এটা কৰি এটা ভাল ঘৰ দিছে। সেই ক্ষেত্ৰত গৈ জিপিচিজনৰ এনে এটা অসুবিধাৰ সন্মুখীন পৰে যে সেই চকটোত এটা ভাল ঘৰ থকাৰ কাৰণে বাকী 2টা ভাইৰ বা এটা ভাইৰ যদি পিএমৱাইৰ ঘৰ আহিছে, সেই মানুহজন পোৱাত অসুবিধা হয়। এইবোৰ সমস্যা আমাৰ চৰকাৰে আৰু আমাৰ মন্ত্ৰী মহোদয় অহা দিনত ৰাইজৰ হৈ সমাধান কৰিব নেকি, তাৰ কাৰণে মই প্ৰশ্ন কৰিছোঁ, নিশ্চিতভাৱে উত্তৰ পাম। অধ্যক্ষ ডাঙৰীয়া, আমাৰ বিধায়ক ডাঙৰীয়াৰ যি কথা ক'লে ঠিকে আছে, তেওঁৰ মনৰ এইটো অনুভৱ, কিন্তু বাস্তৱতা যদি চাওঁ, আমি সাধাৰণতে আমাৰ যি ছ'চিঅ' ইকনমিক ছাৰ্ভে হৈছিলে, এই ছ'চিঅ' ইকনমিক ছাৰ্ভে হৈছিলে 2011 চনত। আৰু 2011 চনত যিসকল মানুহৰ যেতিয়া জাতিপ্ৰল হৈছিলে, যিসকল মানুহৰ ঘৰৰ বেৰ, ঘাঁহ, খেৰ, বাঁহ ইত্যাদি বা প্লাষ্টিক, পলিথিন বা নুপুৰা ইটা বা কাঠেৰে ঘৰ নিৰ্মাণ কৰা হৈছিলে, 2011 চনত তেওঁলোকক একেবাৰে দুখীয়া মানুহ বুলি তালিকাভুক্ত কৰিছিলে। আৰু তেনেকুৱাকৈ তালিকাভুক্ত কৰাৰ পিছত আমি যি তালিকা, চৰকাৰে যি তালিকা আগবঢ়াইছিলে, সেই তালিকাৰ পৰা কেইবা লাখ নাম বাদ পৰিছিলে। কাৰণ আমাৰ অসমত সাধাৰণতে আমি জানো যে আমাৰ অসমৰ মানুহে সাধাৰণতে টিনপাতখন লগাই বা আগতে বিভিন্ন ধৰণৰ DRDA হওক, BRGFৰ জৰিয়তে টিনপাত দিছিলে, কিন্তু সেই টিনপাত থকাৰ কাৰণে PMৰ ঘৰৰ পৰা লাখ লাখ মানুহ বঞ্চিত হৈছিলে। কিন্তু যেতিয়া আমাৰ এই কথাটো যেতিয়া আমাৰ চৰকাৰ যেতিয়া আহিলে, চৰকাৰ অহাৰ পিছত এতিয়া 2020 চনত আমাৰ তেতিয়া নৱদলীয় ডাঙৰীয়া মন্ত্ৰী আছিলে, আৰু তেতিয়া এই বিষয়টো অৱগত কৰাৰ পিছত চৰকাৰে তেতিয়া কি কৰিলে, 2020 চনত এটা নটিফিকেশ্যন উলিয়ালে যে অসম আৰু ত্ৰিপুৰাত যদিও টিনপাত থাকে, সেই টিনপাত থাকিলেও তেওঁলোকৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাহ্য কৰিব লাগে বুলি, গ্ৰেণ্ট কৰিব লাগে বুলি ভাৰত চৰকাৰে এটা নটিফিকেশ্যন দিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু যাৰ ফলস্বৰূপে আমি পুনৰ ঘৰ পাবলৈ সক্ষম হৈছোঁ। যদি 2011 চনৰ মতে যদি চাওঁ, তেতিয়াহ'লে আমাৰ আজি যি ঘৰ, এই ঘৰ আমি নাপালোহেঁতেন। কিন্তু আমি এই তালিকাখন সংশোধন কৰাৰ কাৰণে দুখীয়াৰ প্ৰতি যিহেতু আমি জানো, কিন্তু আমাৰ হৈছে কি অধ্যক্ষ ডাঙৰীয়া, ভাৰত চৰকাৰে কৈছে কি টিনপাতটো আমি একচেপ্ট কৰিম, কিন্তু চাৰিওফালে যদি তেওঁ যদি পকীৱাল আছে, ফ্ল'ৰখন যদি পকী আছে, তেতিয়াহ'লে সেইটো কাচ্চা ঘৰ বুলি গ্ৰাহ্য কৰা নহ'ব। বহু মানুহে কি কৰিছে, হয়তো বেংকৰ লোন লৈ পেলাই হওক বা বিভিন্ন টকা সংগ্ৰহ কৰি তেওঁ কিন্তু বেচেৰা কি কৰিছে, পকীৱালখন বনাই দিছে। আৰু পকীৱাল বনোৱাৰ পিছত যেতিয়া জিঅ'টেক কৰিবলৈ যায়, জিঅ'টেক কৰাৰ পিছত স্পষ্টকৈ ফটোখন আহে, তাত পকীৱাল আছে। গতিকে সেই JRS বা GPCজনে কোনো কাৰণতো ফাঁকি মাৰিব নোৱাৰে, যাৰ কাৰণে তেনেকুৱাকৈ পকীৱাল থকা মানুহৰ ঘৰ ৰৈ গৈছে। কিন্তু আমি আচলতে সেইটো আমাৰ দোষ নহয়, কাৰণ কিয় ভাৰত চৰকাৰে আমাক যিখিনি সহায় কৰিলে আমিতো সদায় কৃতজ্ঞ সেইটো, কাৰণ কিয় টিনপাত থকা ঘৰ আগতে ভাৰতবৰ্ষত ক'তোৱে নাই, এক্সেপ্ট অসম আৰু ত্ৰিপুৰাত বাহিৰে। যি কি নহওক, তথাপি আমি আগন্তুক দিনত এই বিষয় লৈ পেলাই চেষ্টা কৰিম, যাতে তেওঁলোকৰ পকীৱাল থকাটো আমি কিবা কনচিডাৰ কৰিব পাৰে নে নোৱাৰে। কিন্তু ভাৰত চৰকাৰে সেইটো কৰাৰ আশা নাই, কাৰণ কিয় ইতিমধ্যে আমি যিমানখিনি ঘৰ কমপ্লিট কৰিলোঁ, প্ৰায় অলমষ্ট আমি ঘৰ শেষ কৰিবলৈ, আমি 19 লাখ ঘৰ আমাৰ আছিলে, 19 লাখ ঘৰৰ ভিতৰত এতিয়া 5 লাখ ঘৰ আমাৰ কমপ্লিট হ'ব বাকী আছে। তাৰমানে বাকীখিনি ঘৰ ধন্যবাদ আমাৰ সম্পূৰ্ণ। তাৰোপৰি মই এটা কথা জনাব বিচাৰিছোঁ, নপোৱাখিনিৰ মানুহৰ কথা কৈছে তেওঁ। তাৰোপৰি মই এটা কথা কৈছোঁ যে তেনেকুৱা ঘৰ যদি আছে, আমাৰ যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ মুখ্যমন্ত্ৰী আৱাস যোজনা স্কীম এতিয়া হাতত লৈছে। গতিকে আপোনালোকক যিহেতু আমাক 1,26,000 ঘৰ অসম চৰকাৰে প্ৰতি বছৰে দিয়াৰ ব্যৱস্থা কৰিছে, তেনেকুৱাকৈ ৰৈ যোৱা ঘৰবোৰ আমি আগন্তুক দিনত দিয়াৰ কাৰণে প্ৰচেষ্টা চলাম। ধন্যবাদ। অখিল গগৈ। মন্ত্ৰী মহোদয়, হয় ছাৰ, মোৰ আৰু এটা ছাপ্লিমেণ্টাৰী কুৱেশ্যন আছে। মই এটা বস্তু মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, 2021 চনত নতুনকৈ জিঅ'টেকিং কৰা হৈছিলে প্ৰতিটো গাঁও পঞ্চায়ততে GPCৰ জৰিয়তে, কিন্তু সেই সময়ত জিঅ'টেকিং 100% হোৱা নাছিলে। বহুত মানুহৰ
ঘৰ জিঅ' টেকিং হোৱা নাছিলে, বহুত এৰিয়া বাদ পৰি গৈছিলে, সজন তোষণ হৈছিলে। মই অনুৰোধ কৰোঁ, নতুনকৈ যিবিলাক মানুহৰ ঘৰত জিঅ' টেকিং হোৱা নাই, দুখীয়া মানুহ, সেইবিলাকৰ মানুহৰ জিঅ' টেকিঙৰ ব্যৱস্থা আপোনালোকে কিমান দিনত কৰিব সদনত জনাব লাগে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে যিসকলৰ জিঅ' টেকিং হৈ গ'ল, মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলৰ জিঅ' টেকিং হৈ গ'ল, আমি আগতে পূৰ্বতে তেওঁলোকৰখিনি শেষ কৰিলোঁ। মইতো স্বীকাৰ কৰোঁ যে জিঅ' টেকিং নোহোৱা বহুত দুখীয়া মানুহ আছে। ইলেকশ্যনৰ সময়ত, লোকসভা নিৰ্বাচনৰ সময়ত ক'ড অফ কণ্ডাক্ট লাগি যোৱাৰ কাৰণে তেনেকুৱা ঘৰ বহুত জিঅ' টেকিং কৰা নহ'ল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা হৈছে কি যিসকলৰ জিঅ' টেগ হৈ গ'ল, তেনেকুৱা ঘৰ যিসমূহ ইতিমধ্যে জেনেৰেট হোৱা নাই, সেইখিনি কমপ্লিট কৰি পেলাই জিঅ' টেগ নোহোৱাবোৰক পুনক জিঅ' টেগ কৰি পেলাই আগন্তুক দিনত নিৰন্তৰভাৱে। ধন্যবাদ। অখিল গগৈ। মোৰ প্ৰশ্নটো হ'ল যে অসমত বৰ্তমান আজিৰ দিনটোত কিমান কেঁচা ঘৰ আছে, আৰু সেই কেঁচা ঘৰবিলাক যিহেতু প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে সকলো কেঁচা ঘৰে পকীকৰণ কৰা হ'ব, সেই কেঁচা ঘৰবিলাক কেতিয়াৰ ভিতৰত সম্পূৰ্ণৰূপে পকীকৰণ কৰা শেষ কৰা হ'ব? মোৰ প্ৰশ্নটো হ'ল যে আচলতে আমি যেতিয়া প্ৰত্যেকজন MLA নিশ্চয় এইটো ফেচ কৰি থাকে, যেতিয়া গাঁৱলৈ যাওঁ, গাঁৱৰ মানুহে আমাক ঘেৰাও কৰি ধৰে আৰু কয় যে আমাৰ ঘৰ, আমি কিয় ঘৰ পোৱা নাই। কাৰণ মই তেতিয়া সদায় BDOলৈ লিখি দিওঁ বা COলৈ লিখি দিওঁ যে এই ঘৰটো জিঅ' টেগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই সেইকাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব পাৰোঁ নেকি যে অসমৰ প্ৰত্যেকটো কেঁচা ঘৰ যাতে পকীকৰণ কৰিব পাৰি, যিবিলাক লেপচেছ আছে, যিবিলাক অসুবিধা আছে, সেইবিলাক নাইকিয়া কৰি জিঅ' টেগ কৰি প্ৰত্যেকটো ঘৰ যাতে আমি পকীকৰণ কৰিব পাৰোঁ, তাৰ কাৰণে কি ব্যৱস্থা লোৱা হ'ব আৰু কেতিয়াৰ ভিতৰতে এই ব্যৱস্থা লোৱা হ'ব? অনাৰেবল মিনিষ্টাৰ। আমাৰ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক বা আমাৰ সদনৰ প্ৰতিগৰাকী মানুহৰ মনৰ কথা হৈছে কি যে ভাৰতবৰ্ষত কোনো গৃহহীন মানুহ থাকিব নালাগে, ভাৰতবৰ্ষত কোনো বস্ত্ৰহীন মানুহ থাকিব নালাগে, আৰু ভাৰতবৰ্ষত কোনো অন্নহীন থাকিব নালাগে। এই কনচেপ্টটোক লৈ পেলাইহে ভাৰত চৰকাৰে বা অসম চৰকাৰে দুখীয়াৰ কল্যাণৰ কাম কৰে। কিন্তু আপুনি যিহেতু কৈছে যে কেঁচা ঘৰ, এতিয়া মোৰ ভাইটো, এতিয়া ধৰক মোৰ 5টা ভাই আছে, 5টা ভাইয়ে দেউতাৰ আগতে ঘৰ আছিলে, ডাঙৰ ঘৰ আছিলে, 5টা ভাই আমি নিষ্কৰ্মা হৈছোঁ, কাম নকৰোঁ, 5টা ভাই বেলেগ বেলেগকৈ আমি কেঁচা ঘৰ বান্ধি আছোঁ। এতিয়া চৰকাৰে সেই কেঁচা ঘৰবিলাকত দায়িত্ব কেনেকৈ ল'ব? চৰকাৰৰ দায়িত্ব হৈছে কি যে গৃহহীন মানুহক যাতে আৱাসবিহীন নহয়, যাতে আৱাস দিব পৰা যায়, খাদ্যহীন মানুহক যাতে অন্ন সুৰক্ষাৰ জৰিয়তে যে চাউল। পৰিয়ালটো ভাগ হ'বই, আৰু আজিকালিতো একক পৰিয়াল বাঢ়িবই, পৰিয়াল বাঢ়িলে ডেফিনেটলি চৰকাৰে কেঁচা ঘৰবিলাক পকা কৰিব লাগিব। আমাৰ উদ্দেশ্য সেইটো নহয়, আমাৰ উদ্দেশ্য হৈছে কি গৃহহীনক। অনাৰেবল মিনিষ্টাৰ, আপুনি অলৰেডি ক'লে মুখ্যমন্ত্ৰী আৱাস যোজনা হ'ব, তাতে চবকে জনাই দিলে হ'ল। তো কুৱেশ্যন নম্বৰ 27, নুৰুল হুদা ডাঙৰীয়া। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, সদনৰ মজিয়াত উত্তৰসমূহ দিয়া আছে। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰটো মই পাইছোঁ, কিন্তু উত্তৰটো বিসংগতিপূৰ্ণ। কমিশনাৰ ফুড এণ্ড চিভিল ছাপ্লাইয়ে গোটেই অসমত 41,299 কুইণ্টেল আটা ঘেঁহু ৰুলাৰ ফ্ল' মিলত দিছে, আৰু 10,635 কুইণ্টেল মডাৰ্ণ চাকি মিলত দিছে। ইয়াত নগাঁও জিলাত দেখা যায় ৰুলাৰ ফ্ল' মিলত দিছে 2400 কুইণ্টেল আৰু চাকি মিলত দিছে 722 কুইণ্টেল, মুঠ হয় 3,122 কুইণ্টেল। কিন্তু নগাঁও জিলাত যিখিনি আবণ্টন দেখাইছে, এই নগাঁও জিলা যিটো উত্তৰ দিছে তাত লিখিছে 6,026 কুইণ্টেল আটা আবণ্টন দিয়া হৈছে। চৰকাৰে দিলে 3,122 কুইণ্টেল আৰু জিলাই আবণ্টন দিলে 6,026 কুইণ্টেল। এই ব্যৱধানটো কেনেকৈ আহিলে? 2 নম্বৰ কথা, এই যে যিখিনি খাদ্য সুৰক্ষাৰ চাউল, আটা আৰু কেৰাচিন যোগান বিভাগৰ পৰা সুলভ মূল্যৰ দোকানত দিয়া হয় বুলি কৈছে। অধ্যক্ষ মহোদয়, খাদ্য সুৰক্ষাৰ চাউলৰ বাহিৰে উপভোক্তাই বেলেগ আপোনাৰ আটা আৰু কেৰাচিন তেল নাপায়, ক'তো নাপায়। এই আটাৰ এটা ডাঙৰ বৃহৎ আপোনাৰ চেণ্ডিকেট চলি আছে, যাৰ ফলত আপুনি চৰকাৰী ঘেঁহুৰ মূল্য হ'ল 6,010 টকা আৰু বজাৰত মূল্য হ'ল আপোনাৰ
বজাৰৰ মূল্য হ'ল 2800 টকা কুইণ্টেল। এই যে যিবিলাক আবণ্টন দেখাইছে ফ্ল'ৰ মিলেই হওক বা চাকি মিলেই হওক, আটা কিন্তু সুলভ মূল্যৰ দোকানীয়ে নাপায়। কাগজৰ পত্ৰ দেখাইছে কিন্তু উপভোক্তাসকলে কোনো ধৰণৰ আটা আৰু কেৰাচিন নাপায়। এইটো বৃহৎ এটা চেণ্ডিকেট চলি আছে। গতিকে এইটো মই সদনত আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, সদন কমিটি এটা কৰিব লাগে আৰু সদন কমিটিৰ দ্বাৰা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি এটা উপযুক্ত ব্যৱস্থা কৰিব লাগে। কাৰণ চৰকাৰী ধন উপভোক্তাৰ কাৰণে দিব, জনসাধাৰণৰ কাৰণে দিব, আৰু সেই চৰকাৰী ধন আত্মসাৎ কৰিব কোনোবাই, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে এইটো বৃহৎ কেলেংকাৰী হৈ আছে, এইটো তদন্ত হ'ব লাগে, সদন কমিটি গঠন হ'ব লাগে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ যিসমূহ আমি ঘেঁহু আবণ্টন দিয়া হয় আৰু সেই ঘেঁহু আবণ্টন আমাৰ যি 2015 চনৰ পৰা প্ৰতি মাহে অসমৰ বাবে 8272 মেট্ৰিক টন ঘেঁহু আবণ্টন দিয়া হৈ আহিছে। আৰু এই ঘেঁহু আমি যি প্ৰায়ৰিটি কাৰ্ড হোল্ডাৰ আছে, সেই প্ৰায়ৰিটি কাৰ্ড হোল্ডাৰসমূহকে আমি প্ৰদান কৰি আহিছোঁ। আৰু এনেকুৱাকৈ ঘেঁহু প্ৰদান কৰা যিসমূহ জিলা কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে আমি ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, গোলাঘাট, নগাঁও, ডিমা হাছাও, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি আৰু মহকুমা কেইখনত হ'ল মাৰ্ঘেৰিটা, মাইবং, লক্ষীপুৰ, অভয়াপুৰ, বিলাচীপাৰা, কলিয়াবৰ। আনহাতে জিলা বা মহকুমাসমূহৰ অনুৰোধত আবণ্টন নিদিয়া জিলা হৈছে বিশ্বনাথ, হোজাই, গোৱালপাৰা, দৰং, শিৱসাগৰ, কামৰূপ মহানগৰ, কামৰূপ, মাজুলী, যোৰহাট, মৰিগাঁও, কাৰ্বি আংলং, চৰাইদেউ আৰু গহপুৰ, হামৰেণ, বোকাজান, ঢকুৱাখানা, জোনাই, ধনশিৰি, বোকাখাট, টঙিয়া, তিতাবৰ। এইকেইখন জিলা বা মহকুমাত এই ঘেঁহুটো আবণ্টন দিব নালাগে বুলি তাৰ যিসকল কনচাৰ্ণ ডেপুটি কমিশ্যনাৰ বা কনচাৰ্ণ যিসকল এছডিঅ', সেই এছডিঅ'সকলে আমাক কৈছে যে এইবোৰ আমাক আটা দিব নালাগে। কাৰণ কিয়? যে আটাৰ কোৱালিটিটো তাত মানে ভাল নহয়। এইটো আমাৰ যিটো ব্ৰেণ্ডেড আটা, সেইটো আটাৰ তুলনাত এইটো আটাৰ তুলনাত কি হৈছে, অলপ ব্ৰাউনিছ কালাৰ, ভুচিটো বেছিকৈ থাকে। কাৰণ কি ভুচিটো তেওঁলোকে চাপৰ্টটো ওলাই ল'ব নোৱাৰে ভালদৰে, যাৰ কাৰণে এইবোৰ মহকুমাই নালাগে বুলি কৈছে। ঠিক আছে, এতিয়া আমাৰ নগাঁও জিলাৰ আমি ইতিমধ্যে তাত আমাৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে, আমাৰ 3,07,000 আমাৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে। আৰু এই ৰেচন কাৰ্ড হোল্ডাৰৰ ভিতৰত আমাৰ যি অন্তোদয় অন্ন যোজনা যি কাৰ্ডৰ সংখ্যাধাৰী আছে 29,160। এই ঘেঁহুটো চাউলটো কিন্তু অধ্যক্ষ ডাঙৰীয়া বিনামূলীয়া, ভাৰত চৰকাৰে চাউলটো বিনামূলীয়া কৰিছে। কিন্তু ঘেঁহুটো কিন্তু যিসকলে ল'ব তেওঁলোকে 6 টকা 10 পইচা প্ৰতি কুইণ্টেল ঘেঁহুৰ দাম, আৰু মিলিং চাৰ্জ মিলি পেলাই হয়তো 8 বা 10 টকা হ'ব পাৰে। তাৰমানে 10 টকাকৈ যিসকল আমাৰ এই পৰিয়াল আছে, অন্ন সুৰক্ষা চাউলৰ কাৰ্ড বিনামূলীয়াকৈ চাউল পোৱা মানুহ আছে, সেইসকল মানুহে এই ঘেঁহুটো কিনি ল'ব লাগিব। গতিকে এই কিনি ল'ব লগাৰ কথাটো যিহেতু আছে, তাৰ পিছতো আমি জিলাৰ যেনেকুৱাকৈ আবণ্টন বিচাৰে, আপোনাৰ জিলাখনে এতিয়ালৈ আপোনাৰ জিলাখনক আমি আবণ্টন দি আহিছোঁ 6,05,000 কেজি পাৰ মানে মান্থ। গতিকে আৰু তেওঁলোকক আমি আমাৰ বিভাগৰ লগত প্ৰতিমাহে ৰিভিউ কৰোঁ যে আমি তেওঁলোকে দিয়ে কাৰ্ড দিয়ে, এইটো FCIৰ পৰা লৈ পেলাই মিলাৰৰ তাত যায়, মিলাৰৰ পৰা যায় সমবায়ৰ তাত যায়, সমবায়ৰ পৰা যায় সুলভ মূল্যৰ দোকানী তাত। এতিয়া সুলভ মূল্যৰ দোকানীসকলে কিন্তু যিহেতু ইয়াততো UPS ছিষ্টেম নাই, চাউলত এতিয়া মেচিন ছিষ্টেম হৈ গ'ল, আগতে চাউলতো সেইটো আছিলে, কিন্তু এইটো তেওঁলোকে আমাক কৈছে কি এইটো আমি ডিষ্ট্ৰিবিউট কৰিছোঁ, অমুকক ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু সেই তালিকাখন যিখন আহে আমাৰ কমিশ্যনাৰ অফিচলৈ, সেইটো যদি মিলাই চাওঁ দেখা পোৱা যায় যে প্ৰতি মাহে ডিষ্ট্ৰিবিউশ্যনটো হৈ আছে। তাত যদি তথাপি যদি আপোনালোকৰ যদি নুৰুল হুদা ডাঙৰীয়াকে আদি কৰি আমাৰ সন্মানীয় বিধায়কসকল তেওঁলোকৰ যদি তেনেকুৱা যদি কিবা বিষয় আছে, যিহেতু আপোনালোকে যিহেতু এই সমিতিখনৰ যিহেতু বিধানসভা ভিত্তিক সমিতিখনৰ আপোনালোকে একোগৰাকী চেয়াৰমেন, গতিকে আপোনালোকে যদি চেয়াৰমেন যিহেতু আপোনালোকে অতি শীঘ্ৰে মই বিনম্ৰতাৰে আহ্বান জনাম যে DC-সকলক বা মহকুমাধিপতিসকলক বা উপজিলাধিপতিসকলক লগ ধৰি পেলাই এখন মিটিং যাতে আপোনালোকে কৰি পেলাই এই ব্যৱস্থাটো কৰি ক'ৰবাত যদি কেৰণ আছে, ক'ৰবাত যদি কেৰণ যদি আছে আপোনালোকে জনাওক। আৰু তাত যদি কেৰণ যদি থাকে নিশ্চিত ৰূপত আমাৰ যি বিহিত ব্যৱস্থা ল'বলগীয়া আছে, সদন কমিটি হওক, এনকুৱাৰী হওক, CBI হওক, যিমান যি আছে আমি গোটেইখিনি কৰাৰ কাৰণে আমি সাজু আছোঁ। কিন্তু মই আপোনাক আহ্বান জনাইছোঁ
জিলাসমূহত গৈ পেলাই যাতে এবাৰ এখন ধন্যবাদ। মিটিং যাতে কৰে। অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি উত্তৰ দিলে যে কিছুমান জিলাই আটা নলয় বুলি কৈছে, নলয় বুলি এইটো বেলেগ কথা। যিখিনি লয়, যিখিনি আবণ্টন দিলে, এই আবণ্টন দিয়া গেহুখিনি যিখিনি মিলৰ নামত তেওঁলোকে আবণ্টন দিছে, 111টা ৰুলাৰ ফ্ল'ৰ মিল দেখাইছে, এই কিছুমানৰ অস্তিত্বই নাই। আটা তেওঁলোকে পিহিব দূৰৰ কথা, কিছুমানৰ অস্তিত্বই নাই। সময় নাই এইটো মই ক'ব বিচাৰিছোঁ, এইটো এটা গোটেই অসমত বৃহৎ এটা কেলেংকাৰী হৈ আছে। গতিকে এইটো তদন্ত এটা হ'ব লাগে। তদন্ত হ'লে জুলুংকাৰ মেকুৰী ওলাই পৰিব। মানে জনসাধাৰণে কিন্তু আটা আৰু কেৰাচিন টোটেলি নাপায়। তাত তদন্ত দি দিয়ক ছাৰ। ছাৰ, অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আমি ভাবোঁ কথাটো হয়, বহুত জিলাতে আবণ্টনবোৰ দিয়ে। জনাওক, কাৰণ যদি এইটোৱে হৈ আছে ছাৰ এজে হোল দিব লাগে, ছাৰ এজে হোল দিব লাগে, ছাৰ এছুৰেঞ্চ দিলে। এজে হোল দিব লাগে। নহয় ছাৰ, কমিটিটা নহয় ছাৰ, তেখেতে এজে হোল দিব লাগে ছাৰ, ছাৰ লিখি এজে দিলে হোল তেওঁ দিব লাগে। কৰিম বুলি ক'লে। এনকুৱাৰী এজে হোল দিব লাগে ছাৰ। আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, আপুনি ডিক্লেয়াৰ কৰক, এজে হোল দিয়াৰ কাৰণে আপুনি ডিক্লেয়াৰ কৰক। এজে হোল যিকেইটা ডিষ্ট্ৰিক্টে পায় এটা অনাৰেবল মিনিষ্টাৰে টোটেল ডিষ্ট্ৰিক্টৰ ওপৰত, টোটেল অসমৰ কাৰণে আপুনি এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰক। তেখেতে ব্যৱস্থা ল'লে। ছাৰ ব্যৱস্থা এনেকুৱা নহয় ছাৰ, আমি ইণ্ডিভিজুৱেল এপ্লিকেশ্যন নিদিওঁ, আমি ইণ্ডিভিজুৱেল এপ্লিকেশ্যন নিদিওঁ ছাৰ। ছাৰ এজে হোল অসমৰ কাৰণে ছাৰ এইটো এনকুৱাৰী ব্যৱস্থা কৰক ছাৰ। ইণ্ডিভিজুৱেল আমি এখন দিলোঁ, বেলেগে এজন দিলে এনেকৈ নকৰি কেনে টোটেল অসমৰ কাৰণে ছাৰ এইটো এনকুৱাৰী ব্যৱস্থা কৰক। অনুৰোধ কৰিম, অনুৰোধ কৰিম, আমি CBI ED কথা কৈছে, এইবিলাক বাদ দিয়ক। আপুনি এজে হোল এনকুৱাৰী ব্যৱস্থা কৰক ছাৰ। আপুনি এজে হোল দিব লাগিব ছাৰ, এনকুৱাৰী দিব লাগিব ছাৰ। নহয় ছাৰ, আটাৰ এনকুৱাৰী দিব লাগিব ছাৰ, এনকুৱাৰী দিব লাগিব। মন্ত্ৰী মহোদয় সদন কমিটি দিয়ক ছাৰ, সদন কমিটি দিয়ক ছাৰ। উই ওৱান সদন কমিটি ছাৰ, উই ওৱান সদন কমিটি ছাৰ, উই ওৱান সদন কমিটি, উই ওৱান সদন কমিটি ছাৰ। অসম বিধানসভাৰ ছাৰ সদন কমিটি দিয়ক ছাৰ, আমাৰ সদন কমিটি দিয়ক ছাৰ, আপুনি নামাই ছাৰ, আমি ওলাই গৈছোঁ ছাৰ, আপুনি সদন কমিটি দিয়ক। এই অত্যাচাৰ নচলিব বিধানসভাত। আমি গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ যে আপোনালোকে সদন কমিটি দিয়ক, আমি সদন কমিটি দিয়ক ছাৰ, সদন কমিটি দিয়ক। আসাম গভৰ্ণমেণ্ট মুৰ্দাবাদ। সবাই দাবী মঞ্জুৰি সমূহৰ ওপৰত আসাম গভৰ্ণমেণ্ট মুৰ্দাবাদ কৰাৰ অন্তত সৰ্বসন্মতক্ৰমী দাবী মঞ্জুৰি 26 নং শিক্ষা উৎস আৰু 14 নং আৰক্ষী দাবী মঞ্জুৰি দুটা অগ্ৰাধিকাৰ ভিত্তিত 13 ছেপ্টেম্বৰ 2023 তাৰিখে সদনত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনেধৰণৰ: মুঠ ভাৰতীয় জনতা পাৰ্টি 105 মিনিট, ভাৰতীয় জাতীয় কংগ্ৰেছ 45 মিনিট, অসম গণ পৰিষদ 15 মিনিট, AIDF 25 মিনিট, UPPL 12 মিনিট, BPF 5 মিনিট, CPIM 1.67 মিনিট, নিৰ্দলীয় 1.67 মিনিট। অসম চৰকাৰৰ পৰা কোনো নতুন বিধেয়ক উত্থাপনৰ বাবে জাননী পোৱা হয় তেনেহ'লে তেনে বিধেয়ক উত্থাপনৰ সুবিধা দিবলৈ সভাৰ সন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰি সভাই আজি সদন দুবেলা অনুষ্ঠিত কৰি দ্য আছাম ষ্টেট কমিছন ফৰ চাফাই কৰ্মচাৰী বিল 2023 বিধেয়কখন বিবেচনা আৰু পাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আশা কৰোঁ মাননীয় সদনৰ এই প্ৰতিবেদন অনুমোদন আছে। এতিয়া আইটেম নম্বৰ 3 MLA আৱাৰ হয়। ছাৰ এগৰাকী সদস্য অসম গভৰ্ণমেণ্ট মুৰ্দাবাদ দি গ'ল। আমাৰ বিলবোৰ এখনো আমি অপেন কৰিব নোৱাৰোঁ। ছাৰ মাননীয় সদস্য কমলাক্ষ দেৱ পুৰকাষ্টই অসম গভৰ্ণমেণ্ট মুৰ্দাবাদ কৈ গ'ল। অসম গভৰ্ণমেণ্ট মুৰ্দাবাদ ক'ব পাৰে নেকি ছাৰ? কোনোবা পলিটিকেল পাৰ্টিক কৰে আমি দেখিছোঁ। ছাৰ এজন সদস্য তেওঁতো চৰকাৰৰ অংশ নহয় নেকি? এইটো ৰেছপন্স কৰিবনে তেওঁক ক্ষমা খুজিব লাগে? নিয়মমতে তেওঁক ক্ষমা খুজিব লাগে। হয়, খুজিব লাগে এইটো ল'ব লাগে, ব্যৱস্থা ল'ব লাগে, খুজিব লাগে, ব্যৱস্থা ল'ব লাগে। ভাৰত চৰকাৰ মানে মুৰ্দাবাদ ক'ব পাৰোঁ নেকি? কেনেকৈ ক'ব? ক্ষমা খুজিব লাগে। মুৰ্দাবাদ ক'ব পাৰোঁ নেকি? প্ৰচিডিংটো চাই ফালে ইয়াৰ ওপৰত প্ৰচিডিংটো ছাৰ ক্ষমা খুজিব লাগে। প্ৰচিডিংটো চাই ফালে কৰি আছে। এইটোতো আমি হেৰি প্ৰচিডিংটো খুজিব লাগে মই কৈছোঁ। ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয়, বিলবোৰ দিছে কিন্তু আমাৰ এটা বিলো অপেন নহয়। বোধহয় আজি নে কালি আমাৰ এছিষ্টেণ্ট আছে, তেওঁলোকে কৰিব। এইবিলাক কালি মানুহ পঠিয়াইছিলোঁ, প্ৰশ্ন হৈ থাকিব নালাগে। সন্মানীয় সদস্যসকল আপোনালোকে বহক, মই অফিচাৰসকলক কৈছোঁ এছিষ্ট কৰক তেখেতসকলক। আপুনি কথাটো শুনক, যোৱাকালি আপোনালোকে কিয় মানে তেওঁলোকে দিয়া নাই।
কৈছে আপলোড সদন কৰা হৈছে চোৱা। মই মোৰ সদন টেবলেট চবৰ কাৰণে। দিয়ালো তাৰ পিছতো দিয়া নাই ছাৰ আপুনি বহক না আপুনি খালি কাগজটো পাইছে কিয় তেনেকুৱা কয় আপুনি বহকচোন কোনটো কাগজ পাইছো আপুনি তো পৰি পৰি কৈ আছে আপুনি বহক নাই এতিয়া বিল পোৱা নাই ছাৰ তৰ্ক কিয় কৰে বহকচোন আৰু কি বহিব নাজানে নেকি আপোনালোকে মই ক'ব নালাগে নাই মানে মোৰ লগত কিয় তৰ্ক কৰে স্পিকাৰ তৰ্ক কৰা নাই ছাৰ বিলবোৰতো পালেহে আমি সংশোধন দিব পাৰিম মই কি কৈ আছো মই মানুহ পঠিয়াইছো চবৰ লগতে তৰ্ক বহক না ছাৰ এইটো অসম গভৰ্ণমেণ্ট মুৰ্দাবাদটো ছাৰ নচলিব এইটো ছাৰ ক্ষমা খুজিব লাগিব ক্ষমা খুজিব লাগিব আপুনি এইটো অনাৰেবল মিনিষ্টাৰ আপুনি এইটো কাৰ্যক্ৰম কৰাৰ আগতে আপুনি এইটো বিচাৰ লৈ লওক অনাৰেবল মিনিষ্টাৰ নহ'লে আমি সদন চলিবলৈ নিদিওঁ আমি ক্ষমা খুজিব লাগিব ছাৰ বিধায়ক পদ খাৰিজ So the house adjourned for 15 minutes. তাক ক্ষমা খুজিব কি কয় আৰু এয়া दानिया देंखो आरो मोसानाय हाबाफारि बे हाबाफारियाव दं लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रेद्रेसो रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रेद्रेसो रजे नुजाफैखो आंनि बे गोसोनि लाजिहां माहां माबा बुंसि बुंसि मिनिहां माहां नायहरसि नायहरसि गाबहां माहां मोदै गसि गसि थाबायहां माहां आंजों फैसि फैसि बारजों बिरदों खानाय बिलाइ फासोरा रुबै फोलाव हरदों आंनि फारसे आखाइ थाइनै माबोरै हमथाहरनो हाबावनो नोंखौ रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै
हरखा बैसोरनि सावगारि थाफैखो दद्रे द्रेसो रजे नुजाफैखो आंनि बे गोसोनि मेगना अरायबो नोंखौल' नुसै रजे मेसेबना थाबोलाबो नोंखौल' नुसै जानो लोंनोबो बावलाय लांसै रजे मावनो दांनोबो बालाय लांसै गोसोआ आंनि नोंखौल' हास्थायबायसै सिमाङाव सानैजों गेलेबायसै मोखाङाव सानैजों आन्दायबायसै रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागोला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखा बैसोरनि सावगारि थाफैखो दद्रे द्रेसो रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखा बैसोरनि सावगारि थाफैखो दद्रे द्रेसो रजे नुजाफैखो गाम्बारि बिलोनि समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा जाहोनो हाया गारा फिसिनो हाया गारा माबोरै नोंखौ आं गोसो थोनो माबोरै नोंखौ आं हाबा लानो सिखिरि सुबुंनि जरायदाव 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 आंहाबो नोंखौनो जरा अरलांबाय हाय आदा नोंखौनो गोसो थोबाय गाम्बारि बिलोनि समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौ